নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞান পোহৰলৈ সো বন্ধু বান্ধৱীসকল আজি পুনৰ বহু দিনৰ মূৰত আপোনালোকৰ বাবে এই ভিডিঅ'টিত নতুনকৈ মুকলি হোৱা কিছু চৰকাৰী চাকৰি আপডেট আপোনালোকৰ বাবে লৈ আনিছো হয় বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় থাম্বনেলখন দেখি গম পাইছে যে বৰ্তমান পুনৰ অসম চৰকাৰৰ ফালৰ পৰা মুকলি কৰিছে 4th গ্ৰেডৰ চাকৰি যিখিনি চাকৰিৰ ভিতৰত আপোনালোকে পিয়ন আৰু চকীদাৰ পদৰ কাৰণে আবেদন কৰিব পাৰিব কিন্তু আবেদনৰ পাছত আপোনালোকে কোনো ধৰণৰ পৰীক্ষা দিব নালাগে মাথো আপোনালোকে আবেদন কৰক তাৰ পাছত আপোনালোকৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু এই পদসমূহৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা মিনিমাম 8 পাছৰ পৰা 12 পাছলৈকে বিচাৰিছে গতিকে যিসকলৰ শিক্ষা বয়স আবেদন প্ৰক্ৰিয়া জানিব ভালদৰে মন আছে তেওঁলোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিছোঁ লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' যেন পাৰে শ্বেয়াৰ কৰিব যাতে তেওঁলোকো এই 4th গ্ৰেডৰ নতুন পিয়ন আৰু চকীদাৰ পদকেইটাৰ কাৰণে যাতে আবেদন কৰিব পাৰে গতিকে বন্ধু বান্ধৱীসকল অনাগত দিনবিলাকত এনে ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেল ছাবস্ক্ৰাইব ৰাখিবলৈ আশা ৰাখি আজি ভিডিঅ'টো পলম নকৰি বলক আজি ভিডিঅ'টো ইয়াতে আমি আৰম্ভ কৰোঁ সো বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে তিনিটাকৈ ডিষ্ট্ৰিক্ট জজৰ ফালৰ পৰা পিয়ন আৰু চকীদাৰৰ পদ মুকলি কৰি দিছে গতিকে আপোনালোকে যদি ভিডিঅ'টো শেষলৈকে চাই তেতিয়া আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টৰ জজৰ যিটো ৰিক্ৰুটমেণ্ট আছে নাই গম পাব সো পোনপ্ৰথমে আমি ডিষ্ট্ৰিক্ট এণ্ড ছিজন জজৰ শিৱসাগৰৰ যি পোষ্ট মুকলি কৰিছে তাৰ আমি আপোনালোকক জনাইছোঁ আৰু কোনে কোনে আবেদন কৰিব পাৰিব আমি সকলোখিনি ভিডিঅ'টোৰ মাজত কৈ যাম আপোনালোকে ভালদৰে শুনি যাব ভিডিঅ'টো পোনপ্ৰথমে চাব পাৰে আপোনালোকে ডিষ্ট্ৰিক্ট এণ্ড ছিজন জজ শিৱসাগৰৰ ফালৰ পৰা তিনিটাকৈ পিয়নৰ পোষ্ট মুকলি কৰিছে সো ইয়াৰ কাৰণে যিসকল ইণ্টাৰেষ্ট হয় তেওঁলোকে ইয়াৰ যিখিনি ৰিক্ৰুটমেণ্ট ভালদৰে চাই লওক নেম অফ দ্য পোষ্ট হৈছে পিয়ন নাম্বাৰ অফ দ্য পোষ্ট হৈছে 3 UR 3 অৰ্থাৎ আনৰিজাৰ্ভড কাৰণে তিনিটা পোষ্ট ৰাখি দিছে আৰু ইয়াৰ কাৰণে যিটো মন্থলি ৰেমুনেৰেশ্যন হ'ব আপোনালোকৰ সেইটো 12,000 পৰা 52,000 টকা আপোনালোকৰ থাকিব আৰু গেট পে থাকিব প্ৰতিমাহে 3,900 টকাকৈ আৰু ইয়াৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা চাই লওক কিদৰে আপোনালোকৰ লাগিব আপোনালোকে মাষ্ট বি কোৱালিফাইড কৰা হ'ব লাগিব 8 আৰু যদিহে আপোনালোকে হায়াৰ সেকেন্ডাৰী পাছ কৰি ৰাখিছে তেতিয়া আপোনালোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব নোৱাৰে মাত্ৰ মিনিমাম আপোনাৰ কোৱালিফিকেশ্যন 8 10 11 যিসকল কেণ্ডিডেট আছে তেওঁলোকে এই পোষ্টখিনিৰ কাৰণে আবেদন কৰিব পাৰিব তে ইমান কম কোৱালিফিকেশ্যন বিচাৰিছে যদি আপোনালোকৰ বয়সৰ সময়সীমা বান্ধি দিছে সো আপোনালোকে চাব এজন আপোনালোকে ইণ্ডিয়াৰ চিটিজেন হ'ব লাগিব আৰু বয়সৰ সীমাটো আপোনালোকৰ মেক্সিমাম 40 বছৰ ঠিক আছে আপোনালোকে এফালে সাবজেক্ট বয়সৰ যেটো ক্লাস ওয়াইজত চাব আপোনালোকে 8 10 ৰ যিখিনি বয়স হয় হেতু লেভেলৰ পৰা আপোনালোকে অৰ্থাৎ আবেদন কৰিব পাৰিব তথাপি মিনিমাম আপোনালোকৰ বয়সটো 18 বছৰ হ'ব লাগিবই আৰু মেক্সিমাম বয়সটো আপোনালোকৰ 40 বছৰ লৈকে আবেদন কৰিব পাৰিব তাৰ পাছতে যদি আমি ইয়াৰ আবেদন প্ৰক্ৰিয়াটো চাবলৈ যাওঁ তেন্তে আপোনালোকে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম ডাউনলোড কৰিব লাগিব যিখন ফৰ্ম আমি আমাৰ হোৱাটছএপ চেনেলৰ জৰিয়তে আপোনালোকে শ্বেয়াৰ কৰিম গতিকে আপোনালোকে আমাৰ হোৱাটছএপ চেনেলত জয়েন হৈ আপোনালোকে ফৰ্মখন ডাউনলোড কৰি ল'ব আৰু লগতে আপোনালোকৰ সেলফ এটাচমেন্ট যিবিলাক ফটোকপি লাগিব যেনে এজ সাৰ্টিফিকেট কাষ্ট সাৰ্টিফিকেট এডুকেশ্যন কোৱালিফিকেশ্যন সাৰ্টিফিকেট এডৰ লাগিব আৰু লগতে আপোনালোকৰ দুকপিকৈ ৰিসেন্টলি পাছপোৰ্ট সাইজ ফটো আপোনালোকৰ কালাৰ ইয়াতে লাগিব আৰু আপোনালোকে এই পোষ্টখিনি কোনো ধৰণৰ অনলাইন আবেদন কৰিব নালাগে মাত্ৰ আপোনালোকে ডাকঘৰৰ যোগেদি আপোনালোকে পঠিয়াব লাগিব টু ডিষ্ট্ৰিক্ট এণ্ড ছিজন জুট শিৱসাগৰ পিন নম্বৰ 785640 এই এড্ৰেছটোলৈ আপোনালোকে বাই পোষ্ট কৰি পঠিয়াব পাৰে বা আপোনালোকে নিজে গৈ হলো তাত দিবগে পাৰিব যাতে এটা ড্ৰপ বক্স থাকিব ড্ৰপ বক্সত আপোনালোকে তাত ভৰাই থৈ আহিব পাৰে সো এই শিৱসাগৰ ফালৰ পৰা মুকলি হোৱা তিনিটা পিয়নৰ কাৰণে আপোনালোকৰ যেটো এপ্লাইৰ সময়সীমা 12 জানুৱাৰীৰ পৰা আপোনালোকৰ ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট আপোনালোকে 29 জানুৱাৰী আগত আপোনালোকে জমা দিবগে লাগিব গতিকে যিসকলে ইয়াৰ কাৰণে পাৰ্চেন্টেজ ভাল থাকে তেওঁলোকে যাব জমা দিবলৈ কাৰণ তেওঁলোককহে এই পোষ্টখিনিৰ কাৰণে অতি সোনকালে মানে নিযুক্তিটো দি দিয়ে গতিকে যিসকলে কোৱালিফিকেশ্যন ভাল আছে তেওঁলোকে গৈ এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব নেক্সট আমি নেক্সটখন ডিষ্ট্ৰিক্টৰ কথা আমি আলোচনা কৰিবলৈ যাওঁ কোনখন ডিষ্ট্ৰিক্ট আপোনালোকে ভালদৰে চাই যাওক হয়তো আপোনালোকৰ ডিষ্ট্ৰিক্টখনো নাম ইয়াতে থাকিব পাৰে ইয়াৰ পাছতে বন্ধু বান্ধৱীসকল চিফ জুডিচিয়েল মেজিষ্ট্ৰেট সাউথ সালমাৰা মানকাছাৰ ফালৰ পৰা এটা পোষ্ট মুকলি কৰি দিছে এই পোষ্টটো হৈছে পিয়নৰ পোষ্ট গতিকে আপোনালোকে চাব নিজৰ ডিষ্ট্ৰিক্ট ওয়াইজ আৰু কোনে কোনে এপ্লাই কৰিব পাৰিব জনামি আপুনি ভালদৰে শুনি যাওক ভিতৰৰ মাজতে নেম অফ দ্য পোষ্ট হৈছে পিয়ন আৰু এই পোষ্টটো মাত্ৰ ৰাখিছে OBC আৰু MOBC খিনিৰ কাৰণে দৰমহা ৰাখিছে 12,000 টকাৰ পৰা 7,500 টকা আৰু গেট পে ৰাখিছে প্ৰতিমাহে 3,900 টকাকৈ আৰু কোৱালিফিকেশ্যন ইয়াটো আপোনালোকে সেম যদি আপোনালোকে 8 10 পাস কৰিছে তেনে আবেদন কৰিব পাৰিব কিন্তু 12 পাস কৰা সকলে এই পোষ্টখিনিৰ কাৰণে আবেদন কৰিব নোৱাৰে বয়সৰ সময়সীমা মিনিমাম 18 বছৰ আৰু মেক্সিমাম বয়স ইয়াতে দিছে 43 বছৰ বয়সৰ লৈকে
আৰু ইয়াৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনালোকৰ নিজৰ নামটো ৰেজিষ্টাৰ কৰা হ'ব লাগিব এপ্লাই কৰিবৰ কাৰণে একেদৰে আপোনালোকৰ এখন ফৰ্ম লাগিব ফৰ্মখন আমি দিম ক'লোৱে আৰু লগতে ফৰ্মখন আপোনালোকে ব্লক লেটাৰ লিখিব লাগিব বা ব্লেক আৰু ব্লু পেনে লিখিব লাগিব যে কি পোষ্টৰ কাৰণে আপোনালোকে আবেদন কৰিছে বা ফৰ্মখন আপোনালোকে পূৰাব লাগিব লগতে কালাৰ ফটোগ্ৰাফ লগতে আপোনালোকৰ যিবিলাক ডকুমেণ্ট আছে ডকুমেণ্টবিলাক আপোনালোকে জমা দিব লাগিব জমা দিয়াৰ যিটো এড্ৰেছ সেই এড্ৰেছটো হৈছে অফিচ অফ দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট চাউথ চালমাৰা মানকাছাৰ পোষ্ট অফিচ ফেকামাৰী পিন নম্বৰ 783135 ডিষ্ট্ৰিক্ট চাউথ চালমাৰা মানকাছাৰ আছাম ইয়াতে গৈ আপোনালোকে ড্ৰপ বক্সত জমা দিবগে লাগিব সম্পূৰ্ণ আপোনালোক নথিপত্ৰ লগত লৈ যাব লগতে এটা ইনভলভত ভৰাই আপোনালোকে তাত জমা দিব ইয়াৰ যিটো আবেদন প্ৰক্ৰিয়া 9 তাৰিখৰ পৰা আপোনালোকৰ আবেদন হৈ গ'ল জানুৱাৰী মাহৰ 9 তাৰিখৰ পৰা আবেদন চলি আছে আৰু লাষ্ট আপোনালোকৰ আবেদন আছে 28 জানুৱাৰী ঠিক আছে জানুৱাৰী মাহৰ 28 তাৰিখে লাষ্ট ডেট ইয়াৰ আছে গতিকে যিসকল ইয়াৰ ইণ্টাৰেষ্ট হয় তেওঁলোকে আবেদন কৰিব পাৰিব নেক্সট বন্ধু বান্ধৱীসকল অতিকে এটা গুৰুত্বপূৰ্ণ ডিষ্ট্ৰিক্ট জজ হয় যিটো গোৱালপাৰা ফালৰ পৰা আহিছে যথেষ্টখিনি পোষ্ট মুকলি কৰি দিছে ক'বলৈ গ'লে ইয়াতে চাব আপোনালোকে টোটেল 5টা পোষ্ট মুকলি কৰিছে য'ত আপোনালোকৰ আছে ডে চকীদাৰ নাইট চকীদাৰ আৰু অফিচ পিয়ন লগতে ড্ৰাইভাৰ পোষ্ট ইয়াতে আছে গতিকে ইয়াতে হয়তো কোৱালিফিকেশ্যন কাৰ কিমান লাগিব ভালদৰে আপোনালোকে চাই লওক ইয়াতে দেখা পাব প্ৰথমতে ডে চকীদাৰ পোষ্ট মুকলি কৰি দিছে এটা এই পোষ্টটো আনৰিজাৰ্ভত ৰাখি দিছে আৰু কোৱালিফিকেশ্যন ইয়াতে আপোনালোকে 8 পাছ হ'ব লাগিব মিনিমাম কিন্তু যদি 12 পাছ হয় তেনে আপোনালোকে আবেদন কৰিব নোৱাৰে অৰ্থাৎ 8 আৰু 10 পাছ সকলে আবেদন কৰিব পাৰিব তাৰ পাছতে নাইট চকীদাৰ যিটো আছে ইয়াৰ এটো পোষ্ট এটা ৰাখিছে এই পোষ্টটোৰ কাৰণে আপোনালোকে অকল ওবিসি খিনিৰ কাৰণে ৰাখিছে ইয়াৰ কাৰণে আপোনালোকে মিনিমাম কোৱালিফিকেশ্যন 8 কিন্তু মেক্সিমাম যদি 12 হৈ যায় তেনে আপোনালোকে আবেদন কৰিব ইয়াতে নোৱাৰে ঠিক আছে 8 আৰু 10 পাছৰ কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব তাৰপিছত অফিচ পিয়ন যিটো পোষ্ট আছে অফিচ পিয়নৰ টোটেল দুটা পোষ্ট মুকলি কৰিছে মনত ৰাখিব এটা হৈছে আনৰিজাৰ্ভৰ কাৰণে ঠিক আছে আৰু এটা হৈছে ওবিসি এমওবিসি খিনিৰ কাৰণে গতিকে ইয়াৰ যিটো কোৱালিফিকেশ্যন হেতু একেদৰে আপোনালোকে 8 পাছ হ'লে আবেদন কৰিব পাৰিব কিন্তু 12 পাছ হ'লে আপোনালোকে আবেদন কৰিব নোৱাৰে অৰ্থাৎ যিসকলে হায়াৰ সেকেন্ডাৰী স্কুল লিভিং সাৰ্টিফিকেট অৰ্থাৎ 12 পাছ কৰি ৰাখিছে তেওঁলোকে ইয়াৰ কাৰণে ইনএলিজিবল হ'ব বুলি ইয়াতে উল্লেখ কৰি ৰাখিছে আৰু ড্ৰাইভাৰ পোষ্টটোৰ কাৰণে আপোনালোকৰ আনৰিজাৰ্ভত ৰাখিছে এটা পোষ্ট ইয়াৰ কাৰণে আপোনালোকে কোৱালিফিকেশ্যন 8 পাছ হ'লেহে আবেদন কৰিব পাৰিব মেক্সিমাম যদি কোৱালিফিকেশ্যন আছে তেতিয়া আপোনালোকে কোনো কথা নাই কিন্তু মিনিমাম কোৱালিফিকেশ্যন আপোনালোকে 8 পাছ হ'লে আবেদন কৰিব পাৰিব লগতে কিন্তু আপোনালোকৰ এখন LMV ড্ৰাইভিং লাইসেন্স ইয়াতে থকাটো বাধ্যতামূলক আৰু এজ লিমিট চাবলৈ গ'লে মিনিমাম এজ 18 বছৰ আৰু মেক্সিমাম এজটো হৈছে 38 বছৰ ইয়াতে দিছে আৰু লগতে গোৱালপাৰা ফালৰ পৰা এজ লেচন উল্লেখ কৰি দিছে যে SC/ST সকলে 5 বছৰলৈকে পাৰিব অৰ্থাৎ তেওঁলোকে 42 বছৰলৈকে পাৰিব ওবিসি সকলে 3 বছৰ তেওঁলোকে 41 লৈকে পাৰিব আৰু PW সকলে 10 বছৰ হৈছে তেওঁলোকে 48 ইয়াৰ্ছ লৈকে এপ্লাই কৰিব পাৰিব এপ্লাই কৰিবৰ কাৰণে ইণ্ডিয়ান সিটিজেন হ'ব লাগিব লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনালোকৰ নামটো ৰেজিষ্টাৰ কৰা হ'ব লাগিব ইয়াৰ কাৰণে একেদৰে আপোনালোকে এখন ফৰ্ম ডাউনলোড কৰিব লাগিব ফৰ্মখন ডাউনলোড কৰি আপোনালোকৰ 2 কপি ৰিসেন্ট পাছপোৰ্ট সাইজ ফটো কালাৰ দিব লাগিব আৰু লগতে বাকি যিবিলাক আপোনালোকৰ কোৱালিফিকেশ্যন ডকুমেণ্ট আছে সকলোবিলাক দিব এজ প্ৰুফ কাষ্ট সাৰ্টিফিকেট যি সকলোবিলাক দিব আৰু জমা দিব লাগিব আপোনালোকে অফিচ অফ ডিষ্ট্ৰিক্ট এণ্ড সিজন জজ গোৱালপাৰাত ইয়াত গৈ আপোনালোকে জমা দিব লাগিব তাতো ড্ৰপ বক্স থাকিব আপোনালোকে ড্ৰপ বক্সত গৈ আপোনালোকে জমা দিব পাৰিব আৰু এই পোষ্টটোৰ কাৰণে আপোনালোকৰ আবেদন প্ৰক্ৰিয়া চলি আছে জানুৱাৰী 12 তাৰিখৰ পৰা চলি আছে আৰু ইয়াৰ যথেষ্টখিনি সময় দিছে ফেব্ৰুৱাৰী 2 ফেব্ৰুৱাৰীলৈকে আপোনালোকে আবেদন কৰিব পাৰিব সম্পূৰ্ণ হাতত আপোনালোকৰ সময় দিছে গতিকে যিসকল ইয়াৰ কাৰণে ইণ্টাৰেষ্ট হয় তেওঁলোকে আবেদন কৰিব পাৰিব এটা মেইন কথাটো হৈছে ইয়াৰ কাৰণে আবেদন কৰিবৰ কাৰণে কোনসকলে পাৰিব ঠিক আছে যে অকল ডিষ্ট্ৰিক্ট ওয়াইজ পাৰিব ইয়াৰ কাৰণে সকলো ডিষ্ট্ৰিক্টৰ কেণ্ডিডেট আবেদন কৰিব পাৰিব নিজৰ ডকুমেণ্টবিলাক আপোনালোকে জমা দিলেই হ'ল তাৰপিছত আপোনালোকৰ এটা সিলেকশ্যন হ'ব ইয়াতে কোনো ধৰণৰ আপোনালোকৰ পৰীক্ষা দিব নালাগে হয়তো তেওঁলোকে এটা ভাইভা অনুষ্ঠিত কৰিব যে কিছুমান কথা সুধিব পাৰে তাৰপিছত তেওঁলোকে এখন মেৰিট লিষ্ট উলিয়াব মেৰিট লিষ্টৰ যোগেদি আপোনালোকে ইয়াত সিলেকশ্যন লাভ কৰিব পাৰিব গতিকে বন্ধু বান্ধৱীসকল নতুনকৈ মুকলি কৰি দিয়া 3টাকৈ ডিষ্ট্ৰিক্ট জজৰ ফালৰ পৰা যিখিনি আমাৰ পিয়ন আৰু চকীদাৰ গ্ৰেড 4 পোষ্ট মুকলি কৰিছে এই পোষ্টখিনিৰ কাৰণে আপোনালোকে মাত্ৰ এপ্লাই কৰিলেই হ'ল জাষ্ট এটা আপোনালোকৰ ভাইভা আৰু লগতে এখন মেৰিট লিষ্ট মুকলি কৰিব তাৰপিছত আপোনালোকৰ নিযুক্তি প্ৰক্ৰিয়া তাত জেগাই পাই যাব গতিকে যিসকল ইণ্টাৰেষ্ট আৰু এলিজিবল হয় তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু যদিহে আপোনালোকে এলিজিবল নহয় বা আপোনালোকৰ ফ্ৰেণ্ড যদি এলিজিবল হয় তেওঁলোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আমি আশা ৰাখিছোঁ যাতে তেওঁ হয়তো এই পোষ্টটোৰ কাৰণে এলিজিবল থাকিব পাৰে গতিকে বন্ধু বান্ধৱীসকল অনাগত দিনবিলাকত এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে আজি ভিডিঅ' লাইক কৰিবলৈ আশা ৰাখিছোঁ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক যাতে অসম চৰকাৰে দিবলগীয়া নতুন চাকৰি খা খবৰ অতি সোনকালে আমাৰ চেনেলত দেখিবলৈ পায় গতিকে বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো ইমানেই আছিলে ধন্যবাদ জয় অসম জয় হিন্দ